এয়া চাওক মই কিমান ধুনীয়াকৈ পিঠাগুড়িবিলাক গুলি লৈছোঁ। এতিয়া মই কেৰাহীত দিম। আমাৰ কেৰাহী গৰম হৈ গৈছে, আপোনালোকে চাই থাকিব মই কেৰাহীত কেনেকৈ দি আছোঁ। পিঠাগুড়িবিলাক মিহলি নোযোৱালৈকে কেৰাহীটো ঘূৰাই থাকিব। এতিয়া ইয়াৰ ওপৰত এখন ঢাকনি দি দিব। অকণমান পিছত আমি ঢাকনিখন গুচাই চাম। এতিয়া মই 2 মিনিট পিছত ঢাকনিখন গুচাই চাইছোঁ আৰু এনেকৈ ঢাকনি নিদিয়াকৈ আৰু 1 মিনিটমান থাকিব লাগিব। এয়া চোৱা আমাৰ পিঠাখন ইমান ধুনীয়াকৈ হৈ গৈছে, ইয়াৰ ছাইডবিলাক উঠি আহিছে। এতিয়া আমি চাউলখিনি এনেকৈ দি পেলাই এয়া চোৱা কিমান ধুনীয়াকৈ হৈ গৈছে আৰু এইটো পাতল, ইমান ডাঠো নহয়। ধন্যবাদ।